গণেশপাৰাত আৰু সেই গণেশপাৰাত মই আহিছোঁ এটা আজি এটা স্পেচিয়েল ব্লগ হ'ল কি আজি হ'ল ভেলেণ্টাইন ডে তো আজি ব্লগ বনাইছোঁ আজি ধৰক ভেলেণ্টাইন ডে ব্লগটো কেনেকৈ স্পেচিয়েল হয় তো গাইছ এতিয়া মই আছোঁ যাব পাৰিব নাই এই ৰ'ব এই ছাৰ্ভে যাব হা ছাৰ্ভেত আৰু ডেইলি ব্লগ হ'লে এনেকুৱাই বস্তু হয় ঘূৰি থাকিলে মানে কি ক'ব আৰু চলো লেটছ গো আৰু ঘৰত সোমাই কিনে ওলাইছোঁ চাই মেলি বাহিৰত আৰু ভাবিছোঁ কি অন্ধ মানুহ এজন অকলে পাৰ হৈ আছিল আৰু মানুহ চাই আছিলে যিয়ে নহওক সেইটো চাই থাকিলে কি হ'ব মই ডাইৰেক্ট দেখা পাইছোঁ বা এতিয়া ব্ৰেক মানে খানা চানা কৰিলোঁ লাঞ্চ কিন্তু মোৰতো পাৰ্টি নিলে সেইটো ক'ব গাইছ ওলাই গ'লোঁ ঘৰৰ পৰা আৰু এতিয়া গাড়ীটো ঘূৰাই আছোঁ আৰু ইয়াৰ পৰা পিকে আৰু মই ওলাই যাম ডাইৰেক্ট পাৰ্কত তো পাৰ্কত মাতে সেউজীয়া ৰিঙিয়া তো এতিয়া হৈ গ'ল টিকেট কটা গোটেইখিনি চলো ভিতৰখিনি দেখাই আছোঁ আপোনালোকক মানুহ আজি এটা মই চেলেঞ্জ দিম চাৰিআলিৰ পৰা অলপ আগত আহি কিনে গণেশপাৰাত আৰু সেই গণেশপাৰাত মই আহিছোঁ এটা কামৰ কাৰণে তো আজিৰ ব্লগটো হ'ব অলপ স্পেচিয়েল ব্লগ আৰু কিহৰ বাবে আজি স্পেচিয়েল ব্লগ হ'ব আপোনালোকে গম পাইছে আজি এটা স্পেচিয়েল ব্লগ হ'ল কি আজি হ'ল ভেলেণ্টাইন ডে তো আজি ভেলেণ্টাইন ডে তো যিহেতু আজি ভেলেণ্টাইন ডেৰ ওপৰতে মই এটা ব্লগ বনাম তো আজি ব্লগ বনাইছোঁ আজি ছানডে তো কালি মানডেলৈকে আপলোড হৈ যাব চলো তো আপোনালোকে চাই থাকক ভেলেণ্টাইন ডে ব্লগটো কেনেকৈ স্পেচিয়েল হয় আৰু চলো তো এতিয়া ওলাই গ'লে যি কাম আছিলে তাৰে পৰা আৰু ওলাই কেনে এতিয়া আছোঁ মই ৰাস্তাত আৰু ৰাস্তাৰ পৰা আপোনালোকে চাব বা এইটো কি ডাঙৰ গৰু যা ভাই যা কিমান ডাঙৰ গৰু এইটো চাই লওক বাপৰে গৰু কি ডাঙৰ গৰু বৈ বৈ যাবগে কৈ কাষতে অ' মা গড তোৰ লাভ এইটো ভেলেণ্টাইন ডে বুলি চাওক না গাড়ীৰ পিছফালে বাপৰে পূৰা থাকিবই আৰু ভেলেণ্টাইন ডে বুলি এইটো প্ৰেম ডে আৰু পূৰা প্ৰেম ডে চবৰে চাই লওক এই পূৰা এইপিনে প্ৰেম ডে অ' মা গড তোৰ লাভ তো আজিৰ দিনত আৰু কোনে পায় আৰু ন ছানডে যিহেতু আজি তাতে আৰু ছানডে দিনতে পৰিছে ভেলেণ্টাইন ডে তো চবেই আৰু ভালে ঘূৰি ফুৰিব আৰু ভেলেণ্টাইন ডেৰ এইটো তো গাইছ এতিয়া মই আছোঁ ৰাস্তাৰ ওচৰত তো আহক চলো মই পাৰ কৰি দি আছোঁ আহক খুৰা কৰিব আহিছে তো বলক এতিয়া মই পাৰ কৰাই দি আছোঁ এই দাদাজনক আৰু এইপিনে পৰা গাড়ী তো ক'ত যাব হাতীগাঁও এইপিনে নাপায় নহয় হা যাব পাৰিব নাই এইটো গাড়ী আছে কিন্তু হাতীগাঁও বহুত দূৰ হয় অঁ বলক আহক ক'ত যাব ছাৰ্ভে অঁ এক ছেকেণ্ড ৰ'ব তো দাদাজনে যাব এতিয়া ছাৰ্ভে তো ছাৰ্ভে পিনে মই বাছত উঠাই দিওঁ তো তাৰপিছত এই ছাৰ্ভে যাব হা ছাৰ্ভেত নমাই দিব অঁ এইপিনে লৈ যাওক ছাৰ্ভেত নামি যাব তো গোটেইখিনি হৈ গ'ল দাদাজনে ছাৰ্ভেত এতিয়া নামিব এইখন গাড়ীত উঠাই দিলোঁ তো এতিয়া আমিও ওলাওঁ তো গাইছ গম পালে আৰু মই যিহেতু হেল্প কৰিলোঁ মানে অন্ধ মানুহ হয় এইটো ৰাস্তা দেখা নাপায় আৰু মোক এনেকুৱা ভাল লাগে আৰু যিহেতু ইয়াৰ আগৰ ব্লগটো মই দেখাইছোঁ আপোনালোকৰ আঠগাঁৱৰ তো তাতকৈ মই মানে এইটো মানে বহুত ডেঞ্জাৰ পালোঁ মানে যিয়ে নহওক অন্ধ মানুহ এটা কেনেকৈ পাৰ হৈ আছিলে মই দেখা পাই গাড়ী ডাইৰেক্ট ৰখাইছোঁ ছাইডত ৰখাই কেনে ডাইৰেক্ট চাবি তাবি ওলোৱা নাই ডাইৰেক্ট মই গুচি গৈছোঁ
গৈ কাৰণে মই ডাইৰেক্ট মানে পাৰ কৰাইছোঁ, তাৰপিছত বাছত উঠালোঁ আৰু সেইজন মানুহ এতিয়া যাব হাতীগাঁও ফালে। তো হাতীগাঁও মানে চাৰ্ভে ফালে নামি কেনে হাতীগাঁও ওচৰ হয়, তো সেইপিনৰ পৰা যাব। তো বহুতে দুখ লাগিলে, মোক বহুত বেয়া লাগিছে মানে দেখি কেনে। তাৰপিছত মই ডাইৰেক্ট নামি কেনে দৌৰি গৈছোঁ। যদি মই অন কেমেৰা আছিল বুলিয়ে মানে বহুতখিনি ভাল হৈছে, মানে অন কেমেৰাতে মই যাই কেনে ডাইৰেক্ট মানে হেল্প কৰিছোঁ আৰু বহুতখিনি। ভাগি ভাগি আহে পৰাণতে আৱৰে সাগৰৰ দৰে দৱে নাচে ভাগি ভাগি। পালোঁ মই ঘৰত, আৰু ঘৰৰ পৰা মই এতিয়া এণ্ড কৰিম ব্লগটো। আৰু এণ্ড কৰাৰ পিছত কি হ'ব, আৰু যিকোনো আজি যি নহওক আজি ভেলেণ্টাইন ডে, আৰু ভেলেণ্টাইন ডেৰ ওপৰত ব্লগ হ'ব। চলো, মই লগ পাই আছোঁ পাৰ্কত। আজি চব পাৰ্কতে যাম, আৰু কেনেকুৱা কাপালছবোৰ থাকে সেইটোৰ ওপৰত মই আজি দেখাম। চলো লেটছ গো। আৰু ঘৰৰ পৰা সোমাই কিনে ওলাইছোঁ ফাইনেলি বাহিৰত। আৰু আপোনালোক যোনবোৰ ভিডিঅ' দেখালোঁ আজি, যেনেকৈ অন্ধ মানুহে যেনেকৈ আছিলে আজি মানে পাৰ হৈ আছিলে ৰাস্তাটো, তো আপোনালোক দেখালোঁ। তো সেইটোৰ বিষয়ে মই ক'ব বিচাৰিছোঁ কি অন্ধ মানুহ এজন অকলে পাৰ হৈ আছিল আৰু মানুহ চাই আছিলে। যিহেতু মানুহ চাই থাকিলেও মানে এটা চাই আছে মাজাক, মানে আৰু চাই থকা মানে আৰু চাই আছে আৰু যিয়ে নহওক সিহঁতে চাই থাকিলে কি হ'ব। মই ডাইৰেক্ট দেখা পাইছোঁ, বাইক ৰখাইছোঁ, ডাইৰেক্ট যাই কিনে পাৰ কৰাই দিছোঁ আৰু য'ত যাব সেই গাড়ীত উঠাই দিছোঁ। আৰু যিয়ে নহওক বহুত বেয়া লাগিছে মোক দেখি কেনে, বহুত নিজকে বহুত বেয়া লাগিছে। আৰু সেইটো তো গাইছ ওলাই গ'লোঁ ঘৰৰ পৰা, আৰু এতিয়া গাড়ীটো ঘূৰাই আছোঁ। আৰু ইয়াৰ পৰা যাম পাৰ্কত, ডাইৰেক্ট পাৰ্কত লগ পাম। অলপ গাড়ীটো ঘূৰাই লওঁ, মানে ওলাই গ'লোঁ। আৰু পিকেক মাতিছিলোঁ, পিকে আহি গ'ল, আৰু পিকেৰ লগত পিকে আৰু মই ওলাই যাম ডাইৰেক্ট পাৰ্কত। তো পাৰ্কক লগ পাই আছোঁ, চলো লেটছ গো। তো প্ৰথম যাম আমি নেহেৰু পাৰ্ক, তাৰপিছত যাম দীঘলী পুখুৰী, তাৰপিছত লাষ্ট এণ্ড কৰিম আমি SK, মানে আমাৰ শ্ৰদ্ধাঞ্জলি পাৰ্ক। তো গাইজ ফাইনেলি আহি পালোঁ পাৰ্কৰ ওচৰত, আৰু মানুহ চাওক এইখিনিত কিমান মানুহ, বাই গড। আৰু বাইকৰ পাৰ্কিং চাই লওক, বাপৰে পূৰা লাইন বাই লাইন পাৰ্কিং চাব পাৰে। আৰু এইপিনেতো মানুহ ক'বই নালাগে, ইমানখিনি মানুহ আহিছে আজি ভেলেণ্টাইন ডে বুলি। আৰু ক'ব নালাগে গোটেই পূৰা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড পূৰা প্ৰেম ডে বুলি পূৰা মানিছে আৰু আজিৰ দিনটো ছানডে তাকো। আৰু এই ছানডেৰ দিনত পূৰা প্ৰেম ডে পূৰা মানি কেনে চলিছে। আৰু চলো চাই লওক মানুহখিনি, বাপৰে কিমান মানুহ। তো চলো অলপ আগত যোৱা অলপ মানে চেষ্টা কৰিম, বাকীখিনি লোৱা হ'ল ন। চলো তো গাইজ টিকেট কাটি ল'লোঁ দুজনৰ 40 টকা বোলে, বাপৰে আজিৰ দিনতো 40 টকা দুজনৰ। তো এতিয়া হৈ গ'ল টিকেট কটা গোটেইখিনি। তো ইয়াৰপৰা যাওঁ ভিতৰত, চলো ভিতৰখিনি দেখাই আছোঁ আপোনালোকক। মানুহ এইটো হ'ল টিকেট গাইজ। আৰু এতিয়া গেটৰ ভিতৰত সোমাই আছোঁ, আৰু গেটৰ ভিতৰত মানুহবিলাক চাওক এনেকৈ চেকিং হয়। আৰু এটা টিকেটটো দেখাব লাগিব, টিকেটটো এইটো দাদা। তো এইটো টিকেটটো হৈ গ'ল গোটেইখিনি। এতিয়া ভিতৰত সোমাই গ'লোঁ। পিকে ক'ত আছা ন? চলো তো এতিয়া ভিতৰত সোমালোঁ, আৰু এতিয়া মানুহ চাওক না, বাপৰে ভিতৰত মানুহ কিমান মানুহ, পূৰা গোটেই জাম হৈ গৈছে গোটেইখিনি। আৰু ইমান মানুহ নক'বই নালাগে আৰু। তো গাইজ বাকীখিনি গম পালে। এতিয়া পাৰ্কত আহিছোঁ, এটা পাৰ্ক এৰি কিনে এটা পাৰ্ক, 3টা পাৰ্কত আহিছোঁ এতিয়ালৈ। আৰু এই 3টা পাৰ্কৰ ভিডিঅ'বোৰ আপোনালোকক দেখাই আছোঁ। আৰু যিহেতু ভেলেণ্টাইন ডে আৰু প্ৰেম ডে, আৰু এই প্ৰেম ডেত মানুহ বাপৰে খাতাৰনাক মানুহ, আৰু ক'বই নালাগে ইমান মানুহ হৈছে নহয়। দেখাই আছোঁ আপোনালোক, চলো চাই থাকক। समा है तुम रह सकी तो रबा है, अब है जो है वो समा है तुम रह सके ऐसी जीत, अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी है।